Guys, this is Bezos আৰু আপোনালোকে চাই আছে দ্য নৰ্থ ইষ্ট পেছেঞ্জাৰ্ছ আৰু আজি ক'ত যাম কি কৰিম চাই থাকক আজি ভিডিঅ'টো পুৰা ইণ্টাৰেষ্টিং হ'ব জ্বলাই দিম আৰু চাই থাকক খনত ভণ্টিৰ পোৱাহে এইখন চৰকাৰী দেই ওলালো আৰু হেলমেট লৈ আৰু মই যাম এজন লগকান বা বাক্কো গৈ থাকো বলক আজি ধামাকা হ'ব ধামাকা চাই থাকক ৰাইজ হাই কৈ দিয়া আমি ওলালো আৰু হৈছে ডিমাকুছি চক বা টাউন আজিকালি ডেভেলপ হ'ল বিল্ডিং এটা হ'ল এটা বিল্ডিং হৈছে অৱশ্য আৰু ৰাস্তাখন খুব ধুনীয়া বনাইছে সেয়াহে লেখত ল'বলগীয়া কথা দেই ইয়াত দেখুৱাই আছোঁ ডিমাকুছি ট্ৰি হাউচ যোৱা পথতে ডিমাকুছি চক দা এইফালে হেৰি পাম নেকি ট্ৰি হাউচ পাম আমি ৰাস্তাখন ভুল কৰিলোঁ নেকি কাটিব লাগিব ন থেংক ইউ আচলতে আমি ৰাস্তা পাহৰি গ'লোঁ ট্ৰি হাউচৰ আৰু বহুত ভিতৰুৱা ঠাই গতিকে সুধি ল'লোঁ দাদা এজনক হেই গাইজ আহি প্ৰায় পাওঁ অৱস্থাত হৈছোঁ আৰু আপোনালোকৰ কাৰণে আহিছোঁ ক'ত আহিছোঁ নাজানো দেই ৰাস্তা চিনিও নাপাওঁ মুঠতে বহুত দূৰ আহি গ'লোঁ ঘৰৰ পৰা ঘৰৰ ল'ৰা ঘৰত যাম দিয়ক কিন্তু ট্ৰি হাউচটো আপোনালোকক দেখুৱাই লৈ যাওঁ ন চাহ বাগানৰ মাজে মানে আমাৰ অসমত যিটো চাহৰ কাৰণে বিখ্যাত গতিকে অকণমান মাটি থাকিলে মানুহে চাহ খেতিক লগাই দিয়ে আৰু এই আপোনালোকক ট্ৰি হাউচ দেখুৱাওঁ বলক আগত কি হয় আৰু আমিও চিনি নাপাওঁ এনেই মানুহক সুধি গৈ আছোঁ ঠিক আছে এই গাইজ ৱেলকাম টু ট্ৰি হাউচ বুলি লিখা আছে মানে আমি ট্ৰি হাউচ পাই গ'লোঁ বহু কষ্টৰ মাজত পালোঁ মানুহক সুধি আৰু বলক যাওঁ আগলৈ এই দূৰ পৰা পৰ্যটকসকল আহিছিল বহুত দূৰণিৰ পৰা এইখন ঠাইলৈ বৰ্তমান মানুহ অহা আৰম্ভ হৈ গৈছেহি এয়া ট্ৰি হাউচ ভূটান পাহাৰ সীমান্তত খুব ধুনীয়া পৰিৱেশৰ মাজত সজাই থৈ দিয়া হৈছে আৰু ফাইনেলি আমিও ট্ৰি হাউচত এণ্ট্ৰি কৰিলোঁ ৰাস্তাবোৰ যদি ভৱিষ্যতলৈ বনাই দিয়া আৰু বহুত মানুহৰ সমাগম হ'ব বুলি আমাৰ দীৰ্ঘ বিশ্বাস আৰু ঠাইখনো ডেভেলপ হ'ব এইখনে হৈছে সৌখন ট্ৰি হাউচ আৰু খুব ফেমাছ হৈ গৈছে দেই গছটো খুব সোনকালে মুঠতে গছৰ ওপৰতে গছ ঘৰ আৰু এয়া ভূটান পাহাৰ সীমান্তত ট্ৰি হাউচ পাহাৰৰ মাজে ৰাস্তা আৰু এয়া হৈছে ট্ৰি হাউচৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আৰু এয়া ঘোঁৰা ৰাইডিং কৰিব পাৰিব আপোনালোকে ইয়াতে আহি ঘোঁৰাৰ পিঠিত উঠি আমি ট্ৰি হাউচৰ বাউণ্ডাৰী চাম নেকি আৰু 100 টকাত বোলে ঘোঁৰাত উঠি আপোনালোকে ফুৰিব পাৰিব উঠি গ'ল আৰু এইখনে হৈছে সেইখন ট্ৰি হাউচ যিখন গছত ঘৰ বনোৱা হৈছে আৰু খুবেই ফেমাছ হৈ গৈছে এয়া ট্ৰি হাউচত উঠিবলৈ ল'লোঁ আৰু আয়া পৰি গ'লে কেৰা দিনে দেই কাৰণ গছৰ ফাকে যাব লাগে আৰু দ্য নৰ্থ ইষ্ট পেছেঞ্জাৰ্ছৰ সকলো দৰ্শকসকলক দেখিব লৈছোঁ এয়া ট্ৰি হাউচৰ যেনেকৈ বনোৱা হৈছে আৰু খুব
এয়া আচলতে গছৰ ওপৰত দেই এটা গছক কেন্দ্ৰ কৰি এই ট্ৰি হাউচটি বনোৱা হৈছে আৰু এয়া হৈছে বালকনি সৌটো মই আপোনালোকক দূৰৰ মানুহখিনিক দেখুৱাই দিওঁ পৰিৱেশটো এবাৰ আৰু এয়া হৈছে দেশীয় টুৰিষ্টসকল পাহাৰৰ মাজে মাজে ৰাস্তা কি ধুনীয়া ৰাস্তা বনাইছে দেখিছেন এয়া বস্তু এটা আপোনালোকক দেখুৱাও এয়া টয়লেট বাথৰুম আপোনালোকে যদি কৰিব আহে পানীৰ ব্যৱস্থা খুব ধুনীয়াকৈ কৰি থৈ দিছে গছৰ ওপৰতে এখন মাত্ৰ গছৰ ওপৰত এইখন মাৰি দিলোঁ আৰু এইখন মই আছোঁ গছৰ ওপৰত বিশ্বাসে নহ'ব আৰু সৌটো তললৈ যাওঁ আৰু খুব চহাকৈ বনাইছে চিৰিটো অঁ আৰু এয়া ট্ৰি হাউচৰ মাজেৰে আমি সৌটো ভূটান পাহাৰ সীমান্তৰ প্ৰকৃতিৰ জীয়ৰী সপোন সুন্দৰী বুলি কয় যে হয়তো এইখন ঠাইকে কয় इंडिया की कानून से हम लोग बहुत दूर जाने वाला है अभी गाइस मतलब थोड़ी ही देर में हम लोग भूटान में पहुंचने वाले हैं तो आप लोग को दिखा रहा हूँ और ये लोग भी मेरे साथ भूटान में एंट्री होने वाले हैं हमारा हिंदी और खतरा हिंदी ना सो द नॉर्थ ईस्ट पैसेंजर्स दर्शकসকলক দেখুৱাও এয়া ভূটান পাহাৰ সীমান্তৰ দৃশ্য खूब धुनियाকৈ সজাই থৈ দিয়া হৈছে আৰু उस तरफ खेती बाड़ी का काम भी चल रहा है यही है असम और इसकी सुंदरता साले कोबरा गैंग के लोग कबाब में हड्डी ऊपर जा रहा है कपल्स को डिस्टर्ब करने के लिए इहतर कामे हेतु निजेतो लब नोवारे बेलेगे जी गुटाई লৈ আনে দুই এটা হেতুকো डिस्टर्ब कबाब में हड्डी बनने के लिए आ गया ऐसा ही कुछ समझो खुद ले ला सकता है आने वाले समय में दिखा जाएगा ठीक है अरे ठीक लो इफाले भागवा लगी जाए बाहुबली बोले এনেকে গলে নহব মানে পুরা দৌড়ি যাব লাগিব পুরা ফুল স্পিডত ও ভবিষ্যত আর্মিত যে সপোন এটা আছিল জানো হবনে নাই ও নহব আৰু ভাগৰ লাগি গ'ল গাইস ইমান খতৰনাক ৰাস্তা আইও মাম্মি ক'ত আহি গ'লো যে ক'ত আহি গ'লো আৰু पूरा दुर्बल हो गया मैं खत्म एनर्जी लो अभी कोई मेरे को एनर्जी ड्रिंक्स दो रे भाई नहीं तो नीचे नहीं जा पाएगा और ये है शैतानों का बादशाह वो ऊपर से आ रहा है আমি আপোনালোকক কোবৰা গেঙৰ যে জিএস আছে এই জিএস তো দেখো একবাৰ এইটো হৈছে জিএস কোবৰা গেঙৰ কেনে লাগিছে ভাল লাগিছে এই কেনে নিছে আৰু মাল আনা নাই নেকি আজি নাই আনা নাই কেলা চলে কেলাই চলে লাল নাপালে দিয়ক হা হয় নেকি বনাই আছে না বনাই আছে যাও আমি বলা না যাও দিয়া कोई बात नहीं चलत ना जाए ऐसा घूरबो हमरे अलग 10 টাকা লাগাই ऊपर उठारे 50 টাকা तलत गेले 1 টাকা हमरे एते दे दियो अरे बसली का हो रहा है क्या ये हट ए मम्मी हट
पसंदी के धनों के ऊपर उठाए गाइस फोटो अच्छा आएगा बसंती का धनों का इज्जत खतरे में है रे बक्कू সেইটো আমাৰ বাক্কু ডাঙৰীয়া পুৰা ঘোড়া ৰাইডিং কৰি আহি আছে অ বাক্কু হাই কৈ দিয়া আৰু লৰালিলে আকৌ মনত কৰি হৌটো ইয়ে জোৰ ঐ আৰু জোৰত কেনাই यार बचपन के दिन अच्छे थे बेकार में बड़ा हो के टेंशन हो गया গোটেই কেইটা উঠি লৈছে পোৱালি কেইটাৰ বস্তুত ঐ জোৰে দিচোন ঐ গিয়াৰ লগাচোন পিছফালে মাম্মি ট্ৰি হাউচৰ পৰা এনেকে ঘূৰি ফুৰি এনজয় কৰি যাবলৈ ওলালো আৰু আপোনালোকেও আহিব খুব ধুনীয়া লাগিলে আপোনালোকে চাই আছিল দ্য নৰ্থ ইষ্ট পেছেঞ্জাৰ্ছ ভাল লাগিলে কমেণ্ট কৰিব লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটি